নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ব্লগ দিয়া নাছিলোঁ, কিন্তু আজি প্ৰথম দিবলৈ আৰম্ভ কৰিছোঁ। লাজ লাগিছে, উপায় নাই আৰু কিনো কৰিম, দিবতো লাগিবই ন। সেইকাৰণে ভাবিছোঁ অকণমান ফেচ লাইভ আহি পেলাই আপোনালোকৰ লগত কথা পাতোঁ। কেনেকুৱা হৈছে সেইটো জনাবচোন হা। এয়া দেখিছেনে, এয়া চাদৰ মেখেলা হয়, যিহেতু চিলাই কামৰ লগত জড়িত থাকোঁ। সেয়া চিলাই কাম কৰিবলৈ মই এইযোৰ কাপোৰ মই চিলাম, মানে চাদৰ পাৰি লগাম, দহি বটিম আৰু মেখেলা ফলচ লগাম। তাৰে ভিডিঅ' আপোনালোকক দি থৈছোঁ। এই কাপোৰযোৰ মাত্ৰ মই দেখাইছোঁহে আৰু ফাইনেলি এয়া কাম কৰি ল'লোঁ। মানে মেখেলা, এইটো ব্লাউজৰ পিচ আছিলে, মেখেলাখন চিলাই ল'লোঁ। চিলাই ভিডিঅ' চাব লগা হ'লে মোৰ ভিডিঅ'বোৰ চাব, তাতে সকলোখিনি নিয়াৰিকৈ দেখা হ'ব, তাতে মানে সকলোখিনি পাই যাব। আৰু তাৰ বাবে মই আজি মানে ৰাতিৰ সাজত কি ব্যৱহাৰ কৰিছোঁ চাওক। এয়া সৰু মাছ, সৰু মাছ কাৰ কাৰ প্ৰিয় হয় সেইটো জনাবচোন। সৰু মাছ মানে হাড় জোল মেইন হয় ন। আৰু এয়া দেখিছেনে, এয়া জালত লগা মাছ হয়, মিষ্টাৰে লৈ আহিছিলে। আৰু তাৰ বাবে কি কৰিলোঁ, মানে যিহেতু মাছ আনিলে চাফা কৰি থৈ ধুনীয়াকৈ ভাজি কৰি ল'ম, লৈ মানে আৰু যিহেতু ৰান্ধনি হয়, ৰাতিলৈ কি হ'ব, দুপৰীয়া কি খাম, ৰাতি কি খাম, সেইটো আমাৰ সকলো ৰান্ধনিৰ হিচাপ হৈ থাকে ন। সেয়া দেখিছেনে, ফাইনেলি মই মাছখিনি ভাজি ল'লোঁ। আৰু ৰঙালাও আগ মানে ঘৰৰে আছিলে, তাৰ পৰা ৰঙালাও মানে আগৰ এক মুঠা মই ছিঙি আনি চাফা কৰি লৈ ল'লোঁ। আৰু এয়া দেখিছেনে, ৰঙালাও মানে পাত হয়, ঠাৰিবোৰ খালোঁ আৰু পাতখিনি থৈ দিছিলোঁ। এতিয়া ৰাতি মই তাকে বনাই দিম, মানে ইয়াতে ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'ম, লৈ কলাখাৰ দি মই প্ৰেছাৰত বহাই বইল কৰি ল'ম। আৰু বইল কৰি লোৱাৰ পাছত ৰঙালাও আগ আৰু মাছৰ সেই আঞ্জাটো ইমান ভাল লাগে, আপোনালোকে যদি খোৱা নাই খাবচোন। ফাইনেলি কাটি ল'লোঁ, কাটি লোৱাৰ পাছতে মই এতিয়া প্ৰেছাৰত বহাই দিম। আৰু প্ৰেছাৰত বহাই দি থাকোঁতে এনেই নাথাকিলোঁ, ইফালে আকৌ মই সেই যিটো সৰু মাছ আছিলে, সেই সৰু মাছটো কামো কৰিব লাগিব। এইফালে প্ৰেছাৰত বহাইছোঁ আৰু সিফালে মই হাড় জোলটো ৰেডি কৰিলোঁ। হাড় জোল বনোৱাৰ ভিডিঅ' আপোনালোকক দি থৈছিলোঁ, চাব পাৰিব। আৰু সঁচাকৈ বহুত প্ৰিয় হয় মোৰ, হাড় জোল হ'লে মোৰ যে বেলেগ একো নালাগে। অন্য মাছতকৈ মই সৰু মাছটো খাই এনেও বেছি ভাল পাওঁ। আৰু মাছ ভাজি হোৱাৰ পাছত যিখিনি তেল ৰ'ল, তাতে মই নহৰু থেতেলি ল'লোঁ, লৈ আৰু মই তাতে সেইখিনি দি দিলোঁ, দি বইল কৰি থৈছিলোঁ, বেছি সময় নালাগিলে। আৰু ফাইনেলি উতলি গ'ল আৰু তাতে মই মাছটো দি দিলোঁ। মাছটো দি দিলোঁ মানে হৈয়ে গ'ল আৰু বেছি সময় নালাগিলে। কাৰ কাৰ প্ৰিয় হয়, আৰু যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু নতুন নতুন মোৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো অল কৰি ল'ব। তেনেহ'লে বাই বাই।